নমস্কাৰ পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু নতুন বছৰ সকলোকে শুভেচ্ছা জনাই আজি মই ভিডিঅটো আৰম্ভ কৰিব লৈছো। এযোৰ ঘিচাত ব্লু কালাৰ ঘিচা আছে, ইয়াতে হেণ্ড এম্ব্ৰইডাৰী কৰা আছে। এইখন হ'ব চাদৰ, চাদৰখন খুব ধুনীয়া, এয়া হেণ্ড এম্ব্ৰইডাৰী কৰা আছে। এইখন হ'ব চাদৰ আৰু ইয়াতে পটিটো এম্ব্ৰইডাৰী কৰি দিয়া আছে। এইখন হ'ব চাদৰ আৰু ইয়াৰ লগত আহিব এখন মেখেলা। এইখন মেখেলা আৰু ইয়াৰ লগত এটা ব্লাউজ পিস পাব। ব্লাউজ পিসটোত এনেকে ডাৰ্ক ব্লু লাইট ব্লু খুব ধুনীয়াকৈ এম্ব্ৰইডাৰী কৰা আছে। চিলালে খুব ধুনীয়া লাগিব কাপোৰযোৰ। এযোৰ যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব। এযোৰৰ দাম হ'ব মাত্ৰ 1800 টকা। 1800ত এযোৰ কাপোৰ ল'ব পাৰিব। নেক্সট লৈ আহিছোঁ মই এযোৰ খুব ধুনীয়া ব্লেক কালাৰ। ছোৱালীসকলৰ বাবে ভাল হ'ব এইটো সৰস্বতী পূজাত পিন্ধিবলৈ। এইখন হ'ব চাদৰ, এইখন চাদৰ আৰু ইয়াৰ লগত এখন মেখেলা আহিব। মেখেলাখনতো এনেকৈ চাদৰ আঁচলত থকাৰ নিচিনা এনেদৰে ফুল থাকিব আৰু গোটেই গাতে এনেদৰে সৰু সৰু বুটা মেখেলাখনতো থাকিব ইমান ওপৰলৈকে। আৰু ইয়াৰ লগত এইকেইটা আহিব চাদৰ পটি, এইকেইটা চাদৰ পটি আৰু ইয়াৰ লগত ব্লাউজ পিচটো এনেদৰে হ'ব আৰু ইয়াৰ লগত এটা এনেকৈ পাৰি পাব আৰু ব্লাউজ পিচটো। এইখনৰ প্ৰাইচ হ'ব মাত্ৰ 1800 টকা। 1800ত এযোৰ ল'ব পাৰিব। এযোৰ ৰেডি টু ৱেৰ কৰিলে খুব ধুনীয়া লাগিব, ধুনীয়াকৈ ষ্টাইলত পিন্ধিব পাৰিব সৰস্বতী পূজাত। এযোৰ যদি লাগে স্ক্ৰীনশ্বট ল'ব আৰু মোৰ তলত দিয়া নাম্বাৰত কণ্টেক্ট কৰিলে কাপোৰযোৰ ল'ব পাৰিব। লৈ আহিছোঁ এযোৰ ঘিচা, এযোৰ গ্ৰীণত এনেকৈ হোৱাইট কালাৰ এনেকৈ ডিজাইন কৰা আছে, এনেকৈ বুটা বুটা। এইখন হ'ব চাদৰ, এইখন চাদৰ আৰু ইয়াৰ লগত এইখন আহিব মেখেলা। মেখেলাখনো একেই, এটা সৰু পটি আহিব আৰু এযোৰৰ মূল্য হ'ব মাত্ৰ 1700। 1700 টকাত এযোৰ কাপোৰ ল'ব পাৰিব। যদি ভাল লাগে স্ক্ৰীনশ্বট ল'ব আৰু মোক হোৱাটছআপ কৰিলে কাপোৰযোৰ ল'ব পাৰিব। নেক্সট লৈ আহিছোঁ এযোৰ মেৰুন কালাৰ। মেৰুনত এইটো তামা গুণা দিয়া আছে আৰু হোৱাইট কালাৰ এনেদৰে বুটা বচা আছে। এইখন হ'ব চাদৰ, চাদৰখনৰ এইটো হ'ব আঁচল, এয়া খুব ধুনীয়া। এইটো হ'ব আঁচল। ইয়াৰ লগত আহিব এইখন মেখেলা। মেখেলাখনো ঠিক একেই হ'ব চাদৰৰ দৰে আৰু চাদৰ পটিবোৰ চাওকচোন। চাদৰ পটিকেইটা এইকেইটা হ'ব পুৰা গুণা দি কৰা আছে, এইটো তামা গুণা দি। আৰু এইটো হ'ব ব্লাউজ পিচ। ব্লাউজ পিচটোৰ লগত এটা পটি আহিব। এযোৰ ৰেডি টু ৱেৰ কৰিলে খুব ধুনীয়া লাগিব কাপোৰযোৰ যেতিয়া চিলাই পিন্ধিব। এযোৰ মূল্য হৈছে মাত্ৰ 1800 টকা। এযোৰ স্লেব কটন ৰেডি টু ৱেৰ হৈ আছে। এইখন হ'ব চাদৰ। চাদৰখন পুৰা দহি বটি থোৱা আছে, পটি পুৰা লগাই থোৱা আছে, ৰেডি টু ৱেৰ চাদৰ। এই ধুনীয়া তামা গুণা দি কৰা আছে, চাদৰ তামা গুণা আৰু হোৱাইট কালাৰ বুটা দি কৰা আছে। এইখন হ'ব চাদৰ। আপোনালোকে খালি ব্লাউজ পিচটো চিলাই পিন্ধিব পাৰিব। আৰু এইখন মেখেলা, মেখেলাখন ৰেডি টু ৱেৰ হৈ আছে এইখন। আৰু ইয়াৰ লগত ব্লাউজ পিচটো আছে। ব্লাউজ পিচটো এনেকৈ পটি আৰু গোটেই গাতে এনেকৈ বুটা আছে। আপোনালোকে ধুনীয়াকৈ খালি ব্লাউজটো চিলাই পিন্ধিব পাৰিব।
আৰু এযোৰ মূল্য হৈছে মাত্ৰ 800 টকা 800ত এযোৰ কাপোৰ ল'ব পাৰিব এবাৰ লৈ আহিছো মই কেজুৱেল মিক্স পাৰ্ট কালেকশ্যন প্ৰথমতে দেখুৱাব লৈছো একদম বেবি পিংক খুব ধুনীয়া লাইট পিংক এযোৰ বেবি পিংকত এডি কৰা আছে কালাৰিং গুণা এযোৰ কালাৰিং গুণা আৰু সিলভাৰ গুণা দি কৰা আছে এইখন হ'ব চাদৰখন গোটেই গাতে এনেদৰে কাম কৰা পাব এইখিনি প্ৰথমতে ডাঙৰ তাৰপিছত এইফালে সৰু গোটেই গাতে এনেদৰে কাম কৰা পাব এইখন হ'ব চাদৰ আৰু চাদৰ এইটো আঁচলটো খুব ধুনীয়া আৰু ইয়াৰ লগত পাৰি আহিব সাইড পাৰি কিটা হ'ব এইকিটা খুব ধুনীয়া সাইড পাৰি কিটা পিংক গুণা আৰু সিলভাৰ গুণা দি কৰা আছে এইটো পাৰি কিটা খুব ধুনীয়া এইকিটা যেতিয়া ৰেডি কৰি ল'ব কাপোৰযোৰ খুব ভাল লাগিব সুন্দৰ হ'ব আৰু ইয়াৰ লগত আহিছে এখন মেখেলা আৰু ইয়াৰ লগত আহিব এইটো ব্লাউজ পিচটো হাতত ইমানলৈকে কাম কৰা পাব এইটো ডাঙৰ পুতি পাব এযোৰ যেতিয়া ৰেডি টু ওয়্যাৰ কৰিব খুব ধুনীয়া লাগিব কাপোৰযোৰ এযোৰ বেবি পিংক যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু এযোৰৰ মূল্য হৈছে মাত্ৰ 1800 টকাত এযোৰ কাপোৰ ল'ব পাৰিব নেক্সট লৈ আহিছো মই ব্লু কালাৰ এযোৰ মিক্স পাট ব্লু কালাৰ এনেকে কালাৰিং গুণা দি কৰা আছে ব্লু কালাৰ আৰু হোৱাইট কালাৰ ব্লু আৰু এনে হোৱাইট সিলভাৰ টাইপ এনে কৰা আছে এইখন হ'ব চাদৰ ইয়াতে খুব ধুনীয়া ডুৱেট কালাৰ ধৰিব পাইছেনে ডাৰ্ক ব্লু আৰু লাইট ব্লু মানে ৰয়েল ব্লু টাইপ ডুৱেট কালাৰ আছে এইখন চাদৰ এইটো হ'ব আঁচল খুব ধুনীয়া আঁচল আৰু গোটেই গাতে এনেকে হোৱাইট কালাৰ আৰু ব্লু কালাৰ এনেকে বুটা কৰা পাব আৰু ইয়াতে গেৰো ডিজাইন দিয়া আছে এইটো গেৰো মাজত এনেকে গেৰো ডিজাইন দিয়া পাব এখন চাদৰ হ'ব আৰু চাদৰ লগত এইখন আহিব মেখেলা এইখন মেখেলা আৰু ইয়াৰ লগত সাইড পাৰি কিটা খুব ধুনীয়া চাই লওকচোন এইকিটা আহিব সাইড পাৰি ধুনীয়া ডাঙৰকে দিয়া আছে লগত আহিব এইটো ব্লাউজ পিচটো হেভি কাম কৰা আছে হাতটো খুব ধুনীয়াকে এনেদৰে ডিজাইন কৰি চিলাব পাৰিব হেভি পাৰি পাব এইটো ব্লাউজৰ হাতত এযোৰৰ মূল্য হৈছে মাত্ৰ 2100 টকা 2100 টকাত এযোৰ কাপোৰ ল'ব পাৰিব নেক্সট লৈ আহিছে যে ডাৰ্ক পাৰ্পল এযোৰ ডাৰ্ক পাৰ্পল দিয়ে গুণা দি কৰা আছে আৰু সিলভাৰ কালাৰ ঠিক ব্লুজৰ সৈতে একেই হয় এইখন হ'ব চাদৰ গোটেই গাতে এনেকে বুটা পাব সৰু বুটা কৰা আছে এনেদৰে এইটো অকণমানি বুটা এইখন হ'ব চাদৰ আৰু চাদৰৰ লগত মেখেলাখনো সেম হয় এনেদৰে আৰু ইয়াৰ লগত এইটো হ'ব ব্লাউজ পিচটো হাতটো হেভিকে কৰা আছে এইকেইটা হ'ব ইয়াৰ সাইড পাৰি প্ৰাইস হ'ল মাত্ৰ 1800 টকাত এযোৰ ল'ব পাৰিব নেক্সট লৈ আহিছো মই এযোৰ এনেকুৱা কন্ট্ৰাষ্টত হয় এযোৰ মিক্স পাট কন্ট্ৰাষ্টত এইখন আহিব চাদৰখন এনেদৰে পাব লাইট পাৰ্পল নহয় এইটো লাইট কালাৰ হ'ব অলপ পাৰ্পলতকে এইখন হ'ব চাদৰ লগত এইকেইটা পাৰি আহিব সাইড পাৰি কিটাও খুব ধুনীয়া ডাঙৰ দিছে এনেদৰে এইকেইটা আহিব সাইড পাৰি
আৰু ইয়াৰ লগত আহিব এখন মেখেলাখন এনেদৰে আৰু ইয়াৰ লগত ব্লাউজ পিচটো আহিব আৰু ব্লাউজ পিচটো এনেকৈ এটা পাৰি থাকিব এযোৰ ৰেডি টু ৱেৰ কৰিলে খুব ধুনীয়া লাগিব কাপোৰযোৰ এযোৰ মূল্য হ'ব মাত্ৰ 1800 টকা 1800 টকাত 1800ত এযোৰ কাপোৰ ল'ব পাৰিব নেক্সট লাইছো এযোৰ ৰেড ঠিক নহয় খুব ধুনীয়া ৰেড আৰু পিংকৰ কম্বিনেশ্যনত ডুৱেট কালাৰ এইখন হ'ব চাদৰ এইটো আঁচল আহিব আৰু এইটো হ'ব ব্লাউজ পিচটো হেভি গোটেই গাতে এনেদৰে বুটা কৰা দিছে আৰু এইটো হাতত আহিব এইখিনি এইটো হাতত দিব পাৰিব আৰু মেখেলাখনো সেম হয় এখন চাদৰ আৰু ইয়াৰ লগত এইখন আহিব মেখেলা এইকেইটা আহিব ইয়াৰ সাইড পাৰি এইটা আৰু এইযোৰৰ মূল্য হ'ব মাত্ৰ 2100 টকা 2100 টকাত এযোৰ কাপোৰ ল'ব পাৰিব আৰু এয়া আছিল আজি সৰস্বতী পূজাৰ কালেকশ্যন মোৰ কালেকশ্যনবোৰ চাই কেনেকুৱা লাগিল জনাব নাপাহৰিব যদি তাৰে এযোৰ ভাল লাগিছে তেতিয়া লাইক এটা কৰি দিব লগতে কমেন্ট শ্বেয়াৰ কৰিব নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহো বাই বাই